নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু কেনে আছে আপোনালোকে? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু ময়ো ভালেই আছোঁ বুলি ক'ব পাৰি। আৰু থাম্বনেইলখন দেখি হয়তো গমেই পাইছে যে আজি কিহৰ ওপৰত ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, যদি ভাল লাগে লাইক কৰি দিব, আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাবলৈ কিন্তু নাপাহৰিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া বাজিছে ৰাতিপুৱা 7:30 আৰু শোৱাৰ পৰা উঠি পেলাই মই এতিয়া কৰি আছোঁ ৰুমটো চাফা কৰি লওঁ মোৰ প্ৰথমে। তো আৰু দেখিছে পিছফালে এনেকৈ ৰছী বান্ধা আছে, যিহেতু এইকেইদিন বতৰ বহুত বেয়া, বহুত বৰষুণ পৰি আছে, ৰ'দ দেখিয়ে পোৱা নাই 4-5 দিন হ'ল। তো তাৰ কাৰণে যিহেতু মোৰ বাচ্ছাটোক কাপোৰ ধুব লাগিব, তো কাপোৰ ধোৱাৰ পিছত এনেকৈ ৰাতি ফেনৰ তলত ৰছী বান্ধি থৈ দিছিলোঁ। তো এতিয়া খুলি ৰছীডাল পুনৰ থৈ দিম, আকৌ ৰাতিলৈ যিহেতু লাগিব। তাৰপিছতে মই বিচনাখন পাৰি ল'ম। তো বিচনাখন পাৰ হোৱাৰ পিছত মোৰ ৰুম চাফা কৰা হৈ যাব। তো চাফা কৰি হৈ যোৱাৰ পিছত মই গা ধুবলৈ যাম। তো গা ধুই আহি আপোনালোকক পুনৰ লগ পাই আছোঁ। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। প্ৰায় 1 ঘণ্টামানৰ পিছত মই ধুনীয়াকৈ গা ধুই আহি গ'লোঁ। আৰু এইফালে দেখিছোঁ অভিশ্ৰুতিয়ে আমনি কৰি আছে, কিয়নো তাই যিহেতু মোক প্ৰায় 1 ঘণ্টাই হৈ গ'ল মোৰ দেখা পোৱা নাই, গতিকে তাই আমনি কৰি আছে মোৰ কাৰণে। তো মই তাইক লৈছোঁ আৰু তাইৰ লগত কিছু সময় মই পাৰ কৰিম। তাৰপিছত মই আপোনালোকক পুনৰ লগ পাই আছোঁ। এয়া মই তাইক লৈ তাই বৰ ভাল পাইছে এতিয়া মোৰ কোলাত উঠিব পাই। আৰু তাৰপিছতে দেখিলোঁ এইফালে ভাইটিহঁতে বিচনা ভাঙি ৰুমটো চাফা কৰি আছিলে। তো মই ধুনীয়াকৈ সাৰি ৰুমটো চাফা কৰি দিলোঁ। আৰু ৰুমটো উদ্দেশ্য হৈছে আজি শহুৰ দেউতাৰ 5ম মৃত্যু বাৰ্ষিকী তিথি, আৰু তাৰ কাৰণে সৰুকৈ পুথি মানে নৈবেদ্য এখন আগবঢ়োৱা হৈছে, যাৰ কাৰণে কৰা নাই, ৰাতি কৰিম বুলি কৈছে, কিয়নো বতৰ যিহেতু ইমান এটা ভাল নহয়, বাহিৰত বহুত বৰষুণ, বাহিৰত কৰাৰ সুবিধা নাই, ভিতৰতে কৰিবৰ কাৰণে এনেকৈ কৰিছে। ৰুমটো এনেকৈ ধুনীয়াকৈ চাফা কৰি দিলোঁ। আৰু তাৰপিছতে যিহেতু সন্ধিয়া হ'বৰ হ'ল, মই ড্ৰেছ পিন্ধি ল'লোঁ। ভকত যিহেতু আহিবৰ হৈছে, মানুহ আহিবৰ হৈছে, গতিকে তাৰপিছতে কিছু সময় পিছতে ভকত আহি পালেহি। আৰু ভকত যিহেতু আহি পালেহি, তো আমি ভকতৰ ওচৰত আঁঠু ল'লোঁ। আৰু পাঠেকে আমাৰ পাঠ আৰম্ভ কৰিব ধৰিলে। এয়া পাঠ চলি আছে। মাধৱৰ প্ৰতি খং কৰি কোনোবা এইফালে পাঠ চলি থাকিলে, আৰু আনফালে গৈ দেখিলোঁ যে চাউল সিজোৱা ৰেডি কৰি আছে। এয়া চাউল সিজোৱা, লগতে এইফালে থৈছে দালি। চাওকচোন কিমান দেখাত সুন্দৰ হৈছে, মানে দেখিয়ে কিবা খাওঁ লাগিছে। সঁচাকৈ বহুত ভাল লাগিছে। আৰু এইফালে পনীৰ ফ্ৰাই কৰি থৈ দিছে, আৰু আনফালে পনীৰৰ কাৰণে মছলা ৰেডি কৰি থৈছে। তো ভালেই লাগিব যেন পাইছোঁ। তাৰপিছতে পাঠ সামৰিলে, আৰু পাঠৰ অন্তত আমি পুনৰবাৰ সেৱা ধৰিলোঁ। তাৰপিছতে সেৱা ধৰাৰ পিছতে আশীৰ্বাদ দিলে, আৰু আশীৰ্বাদ দিয়াৰ পিছতে এয়া প্ৰসাদ দিলে। আৰু প্ৰসাদকেইটা সঁচাকৈ বহুত সোৱাদ লগা হৈছে খাবলৈ, গতিকে গোটেইকেইটা প্ৰসাদে মই খাই পেলালোঁ। সঁচাকৈ বহুত সোৱাদ লগা হৈছে, আৰু সকলোৱে এনেকৈ প্ৰসাদ খাই আছে, এয়া আপোনালোকে দেখিব পাৰিছে। তাৰপিছতে আহি গ'ল চাউল সিজোৱাৰ পৰ্ব। তো এয়া চাউল সিজোৱাও দিয়া হৈ গৈছে, আৰু ইফালেও বাকীসকল ভকতকো চাউল সিজোৱা দিয়া হৈছে, আৰু এইফালেও এনেকৈ দিয়া হৈছে। তাৰপিছতে যিহেতু সকলোৰে খোৱা হৈ গৈছে, তাৰপিছতে আমি খাবলৈ বহিছোঁ। আৰু ৰাতিও বহুত হৈছে, এতিয়া ৰাতি 12টাই বাজি গৈছে প্ৰায়। তো ভাবিছোঁ আজিলৈ ইমান এটা ভিডিঅ'টো সামৰণি মাৰিম, যিহেতু আমি খাই বৈ ল'লোঁ। খাই বৈ লোৱাৰ পিছত আৰু ভিডিঅ' বনাবলৈতো মন নাযায় দিয়কচোন, শুবলৈ মন যায়, গতিকে ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰোঁ। তো যদি ভাল লাগিছে চাই, ভিডিঅ'টো লাইক কৰিব, আৰু লগতে শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম। শুভৰাত্ৰি।